আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মোৰ ভতিজা ছোৱালীৰ জোৰোণ গেল আগৰ ভিতৰত দেখা পাইছি আৰু আজি হৈছে বিয়া। এই ৰাতিপুৱা খুৰা আৰু মই বেটেৰীত যাই আছোঁ। কোনে ঘৰত থাকলে অলপ দিগদাৰ হৈ দিয়কচোন, মানুহ বহুত থাকে না। তো আহি কিনে মই কইনাক কৰি দিছোঁ অলপমান মেকআপ। তো মেকআপ মানে এই জানো আৰু অলপ চলপ, ইমান নাজানো দিয়কচোন। তো এইবাগে বাকীকেইটা কৰি দি আছে আৰু মই কইনাক কৰি দি আছোঁ। এয়া চাওক কইনা চিম্পুলকৈ চকুত অলপমান কিবা কানি লগাই দিছিলোঁ, মুখত চকুত কৈ দিছোঁ আৰু সেয়ে এনেও কইনা থৌগা মানে বগা থৌগা আমাৰ কইনা। তো তাৰপিছত হ'ল আৰম্ভ হৈছে এইগিলা মানে কিবা কিবি পৰ্বগিলা আৰম্ভ হৈ গ'ল আৰু তাৰপিছত এইগিলা সাজটো নহয় দিয়ক, চৰি কিবা কৰাৰ পিছত আমি গ'লোঁ পানী তুলবা যোৱাৰ পিছত আৰু মই চকু চাকচোন চকুই ধুকুই বিয়া বুলি নামান কিবা কাৰণে আঁকি লৈছোঁ আৰু তো যাই আছোঁ পানী তুলবাৰ কাৰণে। আৰু এই আহি পালোঁ পানী তোলা জেগা মানে খালত গেলি পুখুৰীত গেলি বহুত দূৰ হ'লে মানে এই কুৱাতে আৰু পানী তুলিছোঁ। প্ৰথমে কলহগিলাখান অলপ আঁকলে লৈছোঁ, তাৰপিছত পানী চানী তুলি আহিলোঁ ধুনীয়াকৈ। আৰু পানী তুলি আহি কিনে আমি খালোঁ চাহ। এয়া মাজুমাটো মোৰ পিছফালতো আৰু এইভাগে জুলি আৰু পূজা। আৰু জুলিক মই প্ৰথম লগ পাইছোঁ, তাই মানে কংকনাৰ ফ্ৰেণ্ড আৰু তো আজিকালি মোৰো ফ্ৰেণ্ড তাহাঁতে মোতকৈ সৰু বাৰু, হ'লেও আমি লগ হৈ গৈছোঁ একদম। আৰু আমি এবাগে খালোঁ পুৰি চাহ আৰু খাই আহি কিনে মই ড্ৰেছটো চেঞ্জ কৰি দিলোঁ আৰু মই পিন্ধিলোঁ একযোৰা পাৰ্পল কালাৰৰ মেখেলা চাদৰ আৰু আমি তিনিওটাই পিন্ধিছিলোঁ মেখেলা চাদৰ। তাৰপিছত এবাগে কইনাক এই মাথাত তেল দি আছে। এইটো নিয়ম বাৰু আমাৰো আছে মাথাত তেল দিয়াটো, আৰু ক'ত আছে ন এইটো নিয়ম ক'বচোন কমেণ্ট কৰি। তাৰপিছত আমি খালোঁ এই প্ৰসাদ খাই কিনে আৰু পিছফালে মোক কোনোবাই মাতিছিল, তাকেই নীতা বাইদেউ আছিল আৰু তাৰপিছত আমি খাব আহিলোঁ ভাত। মই মানে কি ভিডিঅ' কৰিব পাহৰি থাকোঁ, এই অকস্মাত মনত পৰে ভিডিঅ' কৰিব লাগিছিল খাই ভিডিঅ'খিনি কৰোঁ আৰু তাৰপিছত সৰুকৈ এটা ৰিলচ বনালোঁ। মানে আজিৰ দিনৰ এইযোৰা মোৰ ড্ৰেছ ফাইনেল লুক এইটো মোৰ। তাৰপিছত গধূলি কইনাক নখ কাটবৰ কাৰণে আনিছে। এইটো নিয়ম বাৰু আমাৰো আছে আৰু গোটেই মানুহ ৰখি আছে। নখ কটাৰ পিছতে মানে কইনাক ধুৱাব পাৰি। আৰু আজি এটা কথা গম পালোঁ, মানে আমাৰ যেনেকৈ মাহ হালধি দি গা ধুৱে কইনাক, শংকৰী নিয়মত মানে এইটো চন্দন দিয়ে বোলে। তো গা চা ধুই কিনে আমি আহিলোঁ জুৰি আৰু মই খাবা, পূজা গৈছিল ঘৰত, আমি পুৰি ঘুগুনি খাব আহিলোঁ আৰু দুয়োটাই ধুনীয়াকৈ খাই ল'লোঁ। আৰু এই ৰাতি আৰু ভিডিঅ' কৰা নহ'লাক, এই ৰাতিত দৰা চৰা আহিছে আৰু মই একযোৰা ব্লেক কালাৰৰ মেখেলা চাদৰ পিন্ধিছিলোঁ আৰু দৰা আহাক গেলি ময়ো ৰখি আছোঁ ধুনীয়াকৈ। সেই দৰা আহিল আৰু একদম বোমা ফুটাইছে, মানে দৰা আহিল। তো দৰা ঘৰৰ বোমা ফুটি একদম পোহৰ কৰি দিছে। তাৰপিছত এনেকৈ বোমা মাৰি আছে আৰু আমি ধুনীয়াকৈ চাই আছোঁ। তাৰপিছততো আহিল স্প্ৰে মাৰা। মই দূৰত থাকোঁ, মানে মুখ চুখ কিবা টানা লাগে। তো ৰাতি এই চকু যিগিলাখান নিজে আঁকি লৈছোঁ আৰু চুৱেটাৰ কি ক'ম আৰু। তাৰপিছত কইনা বাহিৰৰ কৰিলে অনাৰ পিছত আমাৰ যেনেকৈ বামুণে মন্ত্ৰ মাৰি কিবা কৰে, তাহাঁতৰো অলপ বেলেগ এইগিলা মানে ভকতে কিবা কয় আৰু তো এইগিলাখান কৈ আছিল। আৰু মই এইভাগে কইনাৰ কাষত ধুনীয়াকৈ বহি আছোঁ। আৰু বাকী বিয়া হ'বই আৰু অলপমান বাকী আছে। কইনা দৰাই মালা চালা পিন্ধালা আৰু এইভাগে পূজা আৰু এনেকৈ ভকত আছে। এনেকৈতো ভিডিঅ' কৰি থাকিব ভাল নালাগে দিয়কচোন, তো বেছি ভিডিঅ' কৰা নাই। আৰু বাকী ঘৰৰ ভিতৰত আহিলে এইবাৰ মানে মেইন খেলাটো আৰু আঙঠি লুকোৱা, তেল পিছলা খেলা দিয়া এইগিলাখান মানে আৰু তো খেলাগিলা চলি আছে। আৰু আমাৰ কইনাও কিন্তু এইবাগে আঙঠি ধুনীয়াকৈ পাই আছে আৰু দৰাও পাইছে কইনাও পাইছে। তাৰপিছত এইগিলাখান যোৱাৰ পিছত আমি মই ভাত খাব আহিলোঁ আৰু তাই চুৱেটাৰ পিন্ধা নাই, কঁপি আছে হয় ঠাণ্ডাত, তথাপিও মানে চুৱেটাৰ পিন্ধা নাই। মই তাকে কৈছোঁ কঁপি মৰবা তেলতে, কিন্তু চুৱেটাৰ নিপিন্ধে দেখছেনে। আৰু এই পষ্টাৰখন চাওকচোন কি লেখা আছে, এনেকৈ লেখা আছে আহক ৰাইজ আজি মোৰ বিয়া। লগগিলাখানে এনেকৈ পষ্টাৰ মাৰি আনিছে দৰাৰ। আৰু মই এতিয়া কইনাৰ লগত যাই আছোঁ, বাকী ভিডিঅ'খিনি পিছত দিম। আজি গেলি মানে বাই বাই।